আদিতি, আমি সৰুৰ পৰা বহুত ভাল বন্ধু আৰু আমি ইজনে সিজনক বহুত ভালদৰে বুজিও পাওঁ। তোৰ লগত থাকিলে সময়বোৰ কেনেকৈ যায় গমকেই নাপাওঁ। তই মোৰ কথা যেনেকুৱা চিন্তা কৰ যেন তই বয়ফ্ৰেণ্ডহে। তোক মই কেনেকৈ বুজাওঁ? তোক যে মোৰ গাৰ্লফ্ৰেণ্ড বুলি ভাবোঁ। ঐ শুনচোন, মই এজন ল'ৰাক বহুত ভাল পাওঁ। মই জানো আদিতি, সেইজন ময়েই। তোক মই কেনেকৈ ক'ম তোক যে মই ভাল পাই পেলাইছোঁ। ঐ কি হ'ল, কি চিন্তা কৰিব ধৰিছ? আৰু তই কচোন মই বিক্ৰমক কেনেকৈ প্ৰপ'জ কৰোঁ? তুমি ইমান ভাল ছোৱালী, তোমাক সকলো ল'ৰাই পচন্দ কৰিব। ভাৰ্গৱ, তই বিক্ৰমৰ লগত চিনাকি হবি নেকি? বাৰু কেতিয়াবা এনেকুৱা হয়, আমি যাক মনেৰে বিচাৰোঁ তেওঁ আন কাৰোবাক হৈ পৰে। কিন্তু তেওঁৰ সুখৰ কাৰণে আমাৰ মনত যিখিনি কথা থাকে আমি কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু আমি বিচাৰোঁ যে আমাৰ প্ৰিয়জন সদায় সুখত থাকক। কি হ'ল, তোৰ বেষ্ট ফ্ৰেণ্ডটো যে দেখা দেখি নাই? তাকেইতো এতিয়ালৈকে দেখা দেখি নাই যে। আদিতি, মোৰ লগত অহাত দেৰি হ'ল, চৰি। মই যে কৈছিলোঁ বিক্ৰম এজনী। তই মানে ইয়াকহে ভাল পা? আদিতি, তই অলপ কাষলৈ আছোঁ, তোৰ লগত অলপ কথা আছে। তই কি ইয়াকহে ভাল পা নেকি? কিয় সুধিলি বাৰু? তোৰ কাৰণে সি উপযুক্ত নহয়, মই তাক ভালকৈ চিনি পাওঁ। সি কেৱল ছোৱালীৰ লগত টাইম পাছহে কৰে আৰু সি ল'ৰাটো ভাল নহয়। তই মোৰ ভাল বেষ্ট ফ্ৰেণ্ডহে, বয়ফ্ৰেণ্ড হ'ব চেষ্টা নকৰিবি। মই কি সুখত থকাটো তই নিবিচাৰ নেকি? তই সুখত থকাটো বিচাৰোঁ আদিতি, কিন্তু সি ল'ৰাটো সঁচাকৈ ভাল নহয়। তাৰ লগত আজি মোৰ ৰিলেশ্যনশ্বিপত অহা দুদিনো হোৱা নাই, তই আজি ৰিলেশ্যনশ্বিপ ভাঙিব আহিছ? আজিৰ পৰা তোৰ মুখ নেদেখাবি মোক। গুড বাই, মই যাওঁ। আদিতি, ভেলেণ্টাইন ডে আহি আছে, তুমি কি গিফ্ট দিবা? ভেলেণ্টাইন ডে দিনা কি মই গিফ্ট দিব লাগিব নেকি তোমাক? অ'কে বাবা, তোমাৰ কাৰণে মই এটা ছাৰপ্ৰাইজ প্লেন ৰাখিছোঁ। কি বিক্ৰম, কি ছাৰপ্ৰাইজ? তোমাৰ কাৰণে মই এটা ডাঙৰ পাৰ্টি এটা ৰাখিছোঁ, আহিবানে? ঠিক আছে বাৰু, কিন্তু পাৰ্টিটো হ'ব ক'ত? মোৰ ফ্ৰেণ্ড এজনৰ হোটেল এখন আছে, ভাবিছোঁ তাতে অৰ্গেনাইজ কৰোঁ নেকি। হোটেলৰ বাহিৰতো বেলেগত যাব পাৰি। মোৰ ওপৰত কি তোমাৰ বিশ্বাস নাই নেকি? বিশ্বাস? নিজতকৈ বেছি বিশ্বাস আছে তোমাৰ ওপৰত। যদি তোমাৰ মোৰ ওপৰত যদি বিশ্বাস নাই, তেতিয়াহ'লে এই ৰিলেশ্যন থকা একো উদ্দেশ্য নাই। দিয়া ঠিক আছে, মই তোমাৰ লগত যাব সাজু আছোঁ। ভিউৱাৰ্ছ, আপোনালোকৰ মাজলৈ এটা বিশেষ কথা লৈ আহিলোঁ আমি। পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ Ngsf গ্ৰুপৰ পৰা। আমাৰ মাজত যিটো ফিল্মটোত যিটো বিক্ৰমৰ কেৰেক্টাৰত মন্দীপ আছিল, মন্দীপৰ মানে অলপ বিশেষ অসুবিধাৰ কাৰণে সি মানে শ্বুটিংটো কমপ্লিট কৰিব নোৱাৰিলে। সেইকাৰণে আমি উজ্জ্বল দাস, আপোনালোকে নিশ্চয় চিনি পায়, ইয়াক আগতে ভিডিঅ' দেখিছে। উজ্জ্বল দাসক আমি সেই কেৰেক্টাৰটো বিক্ৰমৰ কেৰেক্টাৰটো কৰিবলৈ তাক কৈছোঁ, মানে সি এতিয়া বিক্ৰমৰ কেৰেক্টাৰটো কৰিব। তাকে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব।
আৰু কমেণ্ট বক্সত জনাব কি ভুল হয় মানে আমি তেতিয়া গম পাম ক'ত ভুল হয়, আমাৰ কি ভুল হৈছে কি ভুল নহয়, আপোনালোকে জনাব। বুলি আপোনালোকে বুজিব পাৰিছে মনদীপে বিশেষ অসুবিধাৰ কাৰণে তাৰ এই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলে, তাৰ বাবে মোক এই ভিডিঅ'টো সম্পূৰ্ণ কৰিব দিছে। আপোনালোকে যেন বিক্ৰম কেৰেক্টাৰটো তাক যেনেকৈ আদৰি ল'লে হয়, সেইদৰে মোকো এই কেৰেক্টাৰটোত আদৰি লওক আৰু আগৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আমাক মৰম চেনেহ আপোনালোকৰ দি যাব যেন আমি আশা কৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে যেন আগৰ ভিডিঅ'ৰ দৰে ভালদৰে আদৰি লয় আৰু সেয়ে আমি আশাৰে আছোঁ আৰু আপোনালোক। বিক্ৰম, তই মোৰ লগত এনেকুৱা কিয় কৰিলি? বিক্ৰম, তোক মই ইমান বিশ্বাস কৰিছোঁ, তোক মই ইমান ট্ৰাষ্ট কৰিছোঁ, অৱশেষত তই কি কৰিলি? কিয়? ভাল পোৱা আৰু এইবোৰ কি তুমি ট্ৰাষ্টৰ কথা কৈছা? কেৱল মই ছোৱালীৰ লগত খেলিবহে জানো। যদি সি মোৰ ভিডিঅ' ভাইৰেল কৰি দিয়ে কি হ'ব? সমাজেতো মোক ভুল বুলি ক'ব। মই জীয়াই থাকি কি কৰিম? মোৰ মৰা বাহিৰে বেলেগ উপায় নাই। আদিতি, তই কি পাগল হৈছ নেকি যে মৰিব আহিছ? সি মোৰ জীৱনটো ধ্বংস কৰি পেলাইছে। মোৰ এতিয়া মৰা বাহিৰে বেলেগ উপায় নাই। আদিতি, তোমাৰ মা দেউতা আছে, তোমাৰ কেৰিয়াৰ আছে, তোমাৰ জীৱনটো আগুৱাই নিবলৈ। তুমি নিজৰ কথা নাভাবা নাই, কিন্তু তোমাৰ ভালপোৱা মানুহজনৰ কথাটো এবাৰ ভাবা। আৰু শুনা, তুমি তোমাৰ নিজৰ সপোনবোৰৰ কথা এবাৰ চিন্তা কৰাচোন। আৰু তুমি এনেকুৱা এজন ল'ৰাৰ কাৰণে ছুইচাইড কৰিব গৈছা যিজন ল'ৰাই তোমাক একো বুলি নাভাবে। সি বোলে মোৰ ভিডিঅ' ভাইৰেল কৰিব। আজি তোমাক মই কথা দিলোঁ, সি আৰু তোমাক কেতিয়াও অশান্তি নিদিয়ে। শুনা, সকলো প্ৰব্লেমৰে চলিউশ্যন আত্মহত্যাই নহয়। আৰু যদি জীৱনত তোমাৰ কিবা অসুবিধা আছে তেতিয়াহ'লে তুমি মা দেউতাৰ ওচৰত যোৱা, আৰু মা দেউতাৰ ওচৰত যাই পৰামৰ্শ লোৱা। আজিৰ পৰা সি তোমাৰ ৰাস্তাত কেতিয়াও নাহে। মোকতো তুমি বিশ্বাস কৰা, আচলতে কি জানা, মই তোমাক আগৰ পৰা ভাল পাওঁ, কিন্তু সেইদিনা তুমি মোক বিক্ৰমৰ কথা কওঁতে মই তোমাক একো ক'ব নোৱাৰিলোঁ। দাদা, তোৰ লগত মোৰ কথা এটা আছে। কি কথা? কি হ'ল? নকওঁ কিয়? মোক এজন ল'ৰাই ব্লেকমেইল কৰি আছে। সি কৈছে তাক যদি মই লগ নকৰোঁ সি বোলে মোৰ ভিডিঅ' ভাইৰেল কৰি দিব। মই এতিয়া কি কৰোঁ দাদা? মই একোৱে ভাবি পোৱা নাই। মই এইবোৰ কথা মা দেউতাকো ক'ব নোৱাৰোঁ। তই প্লিজ দাদা কিবা এটা কৰ না, প্লিজ তই কিবা এটা কৰ। আৰু কালি সি মোক লগ কৰিব মাতিছে। ঠিক আছে, মই তোৰ লগত কালি যাম। কি কৈছ? সঁচা কৈছ দাদা? অঁ, যা, এতিয়া অলপ তই ৰেষ্ট ল'গৈ। ঐ, তোৰ ইমান সাহস মোৰ ভণ্টিৰ লগত এইবোৰ কৰিবলৈ?
আদিতি তোৰ ভনীয়েৰ এই অৱস্থা দেখি আজি তোৰ সহ্য হোৱা নাই কিন্তু তই আদিতিৰ লগত যিখিনি কৰিলি আৰু তই জান আদিতিৰ লগত তই কি কৰিছ তাইৰ জীৱন বৰবাদ কৰি দিছ তই আৰু তোৰ কাৰণে তাই আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছে তোৰ দৰে ল'ৰাবোৰৰ কাৰণে বাকীবোৰ ল'ৰা বদনামত পৰি থাকিব লগা হৈছে তোৰ দৰে ল'ৰাবোৰৰ কাৰণে ছোৱালীবোৰে আমাক বিশ্বাসত ল'ব নোৱাৰা হৈছে আৰু তই জান প্ৰত্যেক বছৰে 40,000তকৈ অধিক ৰেপ হৈ আছে আৰু কেৱল তহঁতৰ কাৰণে আৰু শুন প্ৰেম কৰাটো ভুল নহয় কিন্তু প্ৰেমৰ নামত খেলা কৰাটো এটা বহুত ডাঙৰ অপৰাধ তইতো সেইটোৱে কৰিছ যিটো মই আদিতিৰ লগত দাদা ভাৰ্গৱে মোৰ লগত তেনেকুৱা একো কৰা নাই সি মোক সকলোখিনি কথাই খুলি কৈছে দাদা আমি কেৱল প্লেনিংহে কৰিছিলোঁ তোৰ পৰা সকলোবোৰ কথা ওলাবৰ কাৰণে সেই মনিও দাদা মোৰ লাজ লগা হৈছে তোক দাদা বুলি পৰিচয় দিবলৈ আচলতে প্ৰেম কৰাটো ভুল নহয় কিন্তু প্ৰেমৰ নামৰ পবিত্ৰ সম্পৰ্কটো মিছা ভালপোৱাৰ নাম দি সেই সম্পৰ্কটো গঢ়ি তোলাটোৱে এক ভুল এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে নাৰীক সদায় সন্মান কৰক নাৰীৰ প্ৰতি বেয়া ভাৱ ৰাখি নাৰীক কেতিয়াও অসন্মান নকৰিব